ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय संभवामि संगम युगे। निराकार शिव है आए, गीता का ज्ञान सुनाए। निराकार शिव है आए, गीता का ज्ञान सुनाए। ब्रह्मा तन आधार ले सच्ची सच्ची गीता सुनाए। निराकार शिव है आए, गीता का ज्ञान सुनाए। भ्रष्टाचार दुराचार मिटाने आए हैं शिव भारत में। भाग्य विधाता स्वयं पधारे, साधारण तन ब्रह्मा में। ब्रह्मा मुख से शिव की वाणी, जो गीता कहलाए। निराकार शिव है आए, गीता का ज्ञान सुनाए। निराकार शिव है आए, गीता का ज्ञान सुनाए। सर्वधर्मान् परित्यज मामेकं शरणं व्रज। अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचा। देह के धर्मों को त्यागो, माया से तुम दूर भागो। एक मुझे बस याद करो, अपने पापों को भस्म करो। सर्वशास्त्र वही शिरोमणि में ये संदेश सुनाए। निराकार शिव है आए, गीता का ज्ञान सुनाए। निराकार शिव है आए, गीता का ज्ञान सुनाए। ब्रह्मा तन आधार ले सच्ची सच्ची गीता सुनाए। निराकार शिव है आए, गीता का ज्ञान सुनाए। গাইজ আজি হৈছে মহাশিৱৰাত্ৰি। এই শিৱৰাত্ৰি হিন্দা আমাৰ ওচৰৰ হিন্দাল মন্দিৰত বহুত ডাঙৰকৈ পতা হয়। গতিকে আজি আমি আহিছোঁ জাৰুবৰীৰ হাৰোপাৰাৰ হিন্দাল মন্দিৰলৈ। সো হাই হেল্ল' নমস্কাৰ এণ্ড স্বাগতম জনাইছো আপোনালোক মোৰ চেনেল মেৰি বাক্সলৈ। মই মেডিতা তালুকদাৰ আৰু আজি আমি আহিছোঁ হাৰোপাৰাৰ হিন্দাল মন্দিৰলৈ। এয়া মোৰ পিছফালে আছে হিন্দাল মন্দিৰ আৰু যাম আমি ভিতৰত। আহকচোন আগবাঢ়ি যাওঁ।
ইয়াতে পূজা কৰে আজি যিমান মানুহ আছে ইয়াতে ডেইলি সদায় ইমান মানুহ হয় নেকি ডেইলি মানে ইমান নহয় মানে আজি যিমানখিনি মানুহ হয়। মানে ইয়াৰে 2000-3000 মানুহ কমিব আচ্ছা মানে বাকী প্ৰত্যেক দিন এনেকুৱাকৈ থাকে সোমবাৰ মানে শাওনৰ সোমবাৰত প্ৰায় আজি যিখিনি মানুহ সোমবাৰত প্ৰায়খিনি মানুহ তাতে প্ৰত্যেক সোমবাৰে প্ৰত্যেক সোমবাৰ শাওনৰ মাহত আচ্ছা শাওনৰ মাহত আৰু মই জানিব বিচাৰিম এইটো স্থাপিত কেতিয়া হৈছিল মন্দিৰটো এইটো স্থাপিতটো আপোনাৰ মানে ক'ব গ'লে এইডাল গছ হয়। মানে মহাদেৱৰ হৃদয়ৰ জলৰ গছ মানে হৃদজল বুলি কয় আমি হিন্দাল বুলি কৈছোঁ হয়। কিন্তু মহাদেৱৰ হৃদয়ৰ জলৰ গছ মানে মহাদেৱৰ পানী আছিল মানে পাৰ্বতীৰ তেতিয়া দিনৰে দক্ষ ৰজাৰ দিনৰে এইডাল গছ পাৰ্বতীৰ যেতিয়া মৃত্যু হয় মানে মহাদেৱে কান্ধত লৈ ঘূৰি ফুৰিছিল ইয়াতে তেওঁ জিৰাইছিল আচ্ছা পত্নীৰ প্ৰতি এটা দুখ আহি গৈছিল তেওঁ দুখ আহি তেওঁ কান্দি দিছিল তেতিয়া পাৰ্বতী কৈছিল কি আচ্ছা মই আছোঁ নহয় এই পাৰ্বতীৰ মানে মহাদেৱৰ তেতিয়া সেই পানীখিনি চকুৰ পানীখিনিৰ এইডাল গছ মানে অৰ্থাৎ হৃদজল চকুৰ পানীখিনিৰ পৰা গছ পানীখিনিৰ গছ তাৰমানে মহাদেৱৰ হৃদয়ৰ জলৰ গছ এইডাল গছ অঁ সেইকাৰণে এইডাল বহু তাৰমানে সেই তেতিয়া দিনৰে গছ বহু শতাব্দী গছ তাৰমানে কিমান বছৰ হ'ল এইটো গম সেইটো গম নাপায় মানে আগৰ মই বুঢ়া বৃদ্ধ মানুহক সুধিছোঁ এৰে মানে কোনেও নাজানে এই তত্ত্বটো মানে আগতে জংঘল আছিল বা চুপ আছিল মানে উৰ মানে সাগৰো আছিল মানুহৰ নিচিনা কিন্তু তেতিয়া মানে যাই যি মানে ভাবে গৰু চৰু হৰালি মানে হয় আৰু পাই যায় তাত কিছু হেৰি পিছত পলিটো ভাবে কিতাপেৰে গজি আছে কোনেও দেখা নাই পিছত যে পলিটো এইটো ডামাৰে হৈ গ'ল কিন্তু পলি গজলি পলিটো কোনেও ক'ব নোৱাৰে কেতিয়া মানে পলিটো গজিছে তাৰমানে মানে সেনেকুৱা এইডাল তাৰমানে মহাদেৱৰ হৃদয়ৰ জলৰ গছ মানে সেই দিনৰে অঁ মানে মহাদেৱ পাৰ্বতীৰ দিনৰ মহাদেৱ পাৰ্বতীৰ মৃত্যুৰ পিছৰ পৰ্যায়ৰ এইডাল গছ আচ্ছা আচ্ছা তেতিয়া আপুনি জানিব যে কিমান মানে 100 বছৰ হ'ল হয়, হয়। সেই দিনৰ কথাটো ভাববা লাগলি মানে সেই তেতিয়া দিনৰ গছ এইডাল খুৰা আপোনাৰ ওচৰলৈ আহিলোঁ এই মোক সুধিব বিচাৰিছোঁ পিছফালে এডাল গছ আছে এডাল গছডাল কি হয় বা এই গছডাল হিন্দাল প্ৰভু হিন্দাল প্ৰভু নহয় নে গছডাল কি হয় আহঁত গছ নে কি গছ নহয় গছডালৰ নামেই হিন্দাল গছডালৰ নামেই হিন্দাল গছডালৰ নামেই হিন্দাল আচ্ছা মই সুধিব বিচাৰিছোঁ তাতে বহুতে সূতা মেৰিয়ায় সূতা মেৰিয়াৰ কি কাৰণ আছে কিবা আছে নেকি কিবা এনেকুৱা সূতা মেৰিয়াৰ কাৰণে বিশেষ কাৰণ নাই কিন্তু মানুহৰ এটা যিটো মনৰ মানে কি কয় এইটো আশা হয় এই আশাটো পূৰণ কৰাৰ কাৰণে সূতা মেৰিয়ালে কিবা মনৰ মানে যিটো ভাবে আৰু হয়। মানে পূৰণ হয় আচ্ছা সূতা মেৰিয়াৰ ফলত পূৰণ হয় বুলি মানুহে বিশ্বাস এটা আছে আচ্ছা আচ্ছা সূতাখিনিতো বহুত হৈ যায় তেতিয়া আপোনালোকৰ কমিটিৰ ফালৰ পৰা তাৰ পিছৰ পদক্ষেপ কি কিবা আছে নেকি মানে সূতাখিনি কি কৰে কিবা ইউজ কৰে থাকিয়ে যায় সূতাটো তেনেকৈ থাকি যায় আচ্ছা যদি অহা যদি কিবা বছৰলৈ প্ৰাকৃতিক দুৰ্যোগ হৈ পেলাই মাজতে যদি কিবা বিজুতি ঘটে সেইটো বেলেগ কথা কিন্তু নহ'লে অহা বছৰলৈ থাকি যায় আজিয়ে নহয় প্ৰত্যেক দিনাই আহে অহা বছৰ নহয় অহা বছৰৰ পিছত কি হ'ব অহা বছৰ পিছত আকৌ এই সূতা মেৰিয়াব আকৌ চাফা হ'ব আচ্ছা পুৰণা গুচাই দিয়া যায় অঁ নাই সেইখিনি হৈছে যদি মানে গুচোৱা নাযায় তেতিয়াতো বহুত বেছি হৈ থাকিব হয় গাইছ আমি এতিয়া এই জেগাটো আছোঁ যি ঠাইত গছডাল আছে এডাল আছে মোৰ পিছফালে হিন্দাল প্ৰভুৰ গছ হিন্দাল গছ গাইছ এতিয়া আছে মোৰ লগত আছে মিলন দাৰ পৰা জানিম মন্দিৰত আহিনো কেনেকুৱা লাগিছে মিলন দা আপোনাৰ ওচৰত আহিছোঁ মন্দিৰত আহি কেনেকুৱা লাগিছে এনেকুৱা মানে বিৰাটেই ভাল লাগিছে মোৰ আজি এনেকুৱা এটা পৰিৱেশ উগুল পৰিৱেশ ভাল লাগিছে আপুনি সদায় ইয়াতে আহে নেকি সদায় মানে মাজে সময়ে আহোঁ আৰু মাজে সময়ে আহে প্ৰত্যেক শিৱৰাত্ৰিতে আহে প্ৰত্যেকবাৰতে কিমান বছৰৰ পৰা আহি আছে হ'ল আজি 10-15 বছৰ আগৰ পৰা আহি আছোঁ ভালেই পৰিৱেশ ধুনীয়া আৰু ইয়াত যে আহিছে কিবা প্ৰমাণ পাইছেনে মন্দিৰটোৰ ওপৰত এনে এটা কিবা প্ৰমাণ পাইছোঁ আৰু এইটো আৰু মনতে পাইছোঁ আৰু কেনেকৈ নাই সেইটোতো কোৱা বস্তু নহয় দিয়াচোন হয় আখেৰত পাইছে আৰু পাইছোঁ আৰু ঠিক আছে দিয়ক ঠিক আছে এটা আপোনাৰ ওচৰত আহিছোঁ আপোনাৰ কেনেকুৱা লাগিল এটা মোৰতো বহুত ভাল লাগিলে ইয়াতে আপুনি আজি প্ৰথম আহিছে নেকি না আগতে আহিছে আগৰ পৰা আপোনাৰ ঘৰ ক'ত ইয়াতে ওচৰতে নে ওচৰতে আচ্ছা কেতিয়াৰ পৰা আহি আছে আপুনি আৰু মোৰ 5 বছৰমান হ'ল ইয়াতে অহা আচ্ছা আপুনি 5 বছৰ আগত ইয়াৰ নাম শুনিছিল নেকি 5 বছৰতে শুনি কিনে আহিছে না তাৰ আগৰ পৰা শুনি আছিল নাম নাই তাৰ আগৰ পৰা শুনি আছিলোঁ কিন্তু আহিব পৰা নাছিলোঁ আৰু আচ্ছা এই মন্দিৰটোৰ মানে পপুলাৰ যিটো আমাৰ সমাজত প্ৰচলিত সেইটো কেতিয়াৰ পৰা হৈছে বুলি ভাবে আপুনি মোৰতো দেখি অহা মতে মানে পপুলাৰে আৰু মানে আগততো সিমান এটা জনজাত নাছিল মানুহৰ মুখত তো কেতিয়াৰ পৰা পপুলাৰ বুলি ভাবে মানে কিমানমান বছৰ আগৰ পৰা সেইটো মই ঠিক ক'ব নোৱাৰিম আৰু মই আহি থকাৰ পৰা ভালে দেখি আছোঁ ভালে লাগি আছে মানুহ বেছি বহুত ভিৰ দেখা পাওঁ পূজাৰ সময়ত পূজাৰ সময়ত পূজাৰ বাদে ভিন্ন হয় নেকি পূজাৰ বাদেও ভিৰ হয় কিন্তু পূজাৰ সময়ত বেছি ভিৰ হয় মানুহ আচ্ছা আচ্ছা বেছি হয় দিয়ক দাদা ঠিক আছে থেংক ইউ
আপোনাৰ তামোল কাটি আছে কেতিয়াৰ পৰা আছে তামোল কাটি ৰাতিপুৱাৰ পাৰে অঁ হা কিমান মানুহ হৈছে এতিয়া কিমান মানুহ হৈছে হা ঠিক আছে গাইজ এতিয়া আমি আছোঁ কাৰ্যালয়ত আৰু আমাক খুৰাই মাতি আনিলে অলপ চাহ এনেকুৱা খোৱাৰ কাৰণে কমিটিৰ ফালৰ পৰা গতিকে পানী খাবা নেকি নাই নালাগে আপুনি নাখায় খুৰা মই নাখাওঁ নাই খাই আছোঁ অঁ আজি পূজা যে দুইখনীয়া হৈছে আজি কেইটা বজাৰ পৰা আছে আবেলি 5:48 পৰা আৰম্ভ হ'ব আচ্ছা কালিতো একো প্ৰগ্ৰাম নাথাকে অহাকালি আমাৰ ইয়াত প্ৰগ্ৰাম নাথাকে মানে আমাৰ পূজাখন ৰাতি হয় আচ্ছা হয় ৰাতি হয় কাৰণে আমি আজিয়ে পাতিছোঁ অঁ কালি দুপৰীয়ালৈকে আছে নেকি পূজাৰ ভাগ গতিকে কালি আমি দিনৰ ভাগতটো নকৰোঁৱে সেইকাৰণে আমি আজিয়ে মানে হেৰি কৰিছোঁ কিছুমান ঠাইত অহাকালিও কৰিব অহাকালি কৰিলে কিন্তু তেওঁলোকে দিনৰ ভাগতে কৰিব লাগিব দিনৰ ভাগতে কিন্তু শিৱৰাত্ৰি জেনেৰেলি আপোনাৰ ৰাতিহে ৰাতি হয় শিৱৰাত্ৰি জেনেৰেলি ৰাতি হয় 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 কিন্তু কিছুমান কমিটি আকৌ দিনতো কৰেতো দিনত কৰাবিলাকে তেওঁলোকে অহাকালি কৰিব পাৰিব অঁ অঁ ঠিক আছে ঠিক আছে আজি দিনতো কিছুমানে কৰিছে অঁ দেখুৱা হয় ঠিক আছে এয়া মাইনা হা কি নাম তোমাৰ কি নাম তোমাৰ কিয় গৰিমা দাস কাৰ লগত আহিছা কাৰ লগত আহিছা পাপাৰ লগত আহিছিলোঁ পাপাৰ লগত আহিছে পাপা ক'ত গ'ল পাপা অঁ আছে দিয়া পূজা চাই কেনেকুৱা লাগে পূজা চাই কেনেকুৱা লাগে ভাল লাগিছে কিবা কিনিছা নে নাই কিবা কিনিছা নে নাই কিনিছা দিয়া ঠিক আছে ধুনীয়া হৈছে হা গাইছে এইখিনি আছিল আজি ভিডিঅ'টো আজি আমি আহিছিলোঁ হাৰুপাৰাৰ হিন্দাল মন্দিৰত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব জয় আই অসম বাই আপোনাৰ চাকি বিক্ৰী কৰি আছে কিমান কৰি চাকি 10 টকা কৰি নহয় এই প্লেটখন 10 টকা কৰি কেতিয়াৰ পৰা আছে ৰাতিপুৱা 8টা বজাৰ পৰা অঁ কেতিয়ালৈ থাকিব আধা ঘণ্টা আছে এতিয়াতো শেষে হ'ল মোটামুটি দিয়ক ঠিক আছে